বহুত দিন ভালকৈ একলা চাদা খাব পোৱা নাই শান্তিমতে কাম 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 কামত ধৰি ৰেষ্ট নাপোৱা হৈছোঁ এই গৰমত আজি অলপমান আৰাম পাইছোঁ বন্ধ আছে কাৰণে এইটো ৰতন দেখোন ইমান দিনৰ মূৰত ভালকৈ লগে পোৱা নাই অলপমান ঘূৰি ফুৰি আহিলো অলপমান কি কৰিবি আৰু কি গৰম তাকেতো মই আজি ৰেষ্ট পাইছোঁ ছুটি পাইছোঁ ঘৰতে ইমান ৰ'দ কিন্তু এইখিনিত বহি দিছোঁ আৰু কাম আজি বন্ধ নেকি কাম আজি ডিউটি বন্ধ এটা মোৰ মোবাইল ল'ব লাগিছিল মোবাইল ল'বি বাৰু কি মোবাইল লৈছা এইটো মোবাইল এইটো এইয়া এম আই জি বঢ়িয়া মোবাইল দাম কিমানমান বস্তু নে এইটো দাম বেছি পৰা নাই হ'লেও এইগিলা মোবাইল কাম নাই আজিকালি ল'ব লাগিছিলে ভাই মোবাইল চোবাইল নহয় ই খালি মোবাইল কৰি থাকে বাপেকে আজি দিছোঁতো ভাই কি ভাবি আছা এই নাই একো ভবা নাই দে ভাই এটা কাম নকৰা কিয় কি কাম ক এই আজিকালি চেংৰা আপা এটা আইফোন নলগীয়া আইফোন কি আইফোন চিনি নাপা এপলৰ আইফোন যি এই যে এখৰা খাৱা আপেল জিনি পাইছা সেইকেইটা মোবাইল ক'ৰবাত এক জেগাত দেখা পাইছোঁ ল'ৰা তাত হয় নেকি আপেল খোৱা দেখা পাইছা একফাল নোহোৱা সেইগিলা মোবাইল হাতত থাকিলে ভাল গম পাইছা এটা কথা দামটো কিমানমান পৰিব দামটো হ'ব আপা লিখিৰা হয় নহয় চেংৰা আপা ছোৱালী পতাইছা নাই আজিকালি সেইগিলা মোবাইল থাকিলেহে আপিয়ে লাইন দেই গম পাইছা নাই ল'ব লাগিছিলে নেদাইকিয়া মানে অলপ টকা খৰচ হ'ব আৰু তই ল'ব পাৰিবি গম পাইছা মই কাম কৰিব লাগিব কাম কৰিব লাগিব আৰু টেনশ্যন কি আছে মই আছো নাই মই বুদ্ধি দে আকৌ বুদ্ধি দি আছোতো বুদ্ধিটো কওঁ শুন ভালকৈ শুনিলোঁ শুন ঘৰৰ একমাত্ৰ লিগিয়া হয় গম পাইছা ঘৰত কিমান বস্তু আছে গৰু আছে ছাগলী আছে টিং আছে এইবিলাক খৰচ চব বেছি দিবি গম পাইছা সেইটো ক'বা অলপ টানে মোৰ নৰজি কাম কৰবা মায়ে গম দিবি মোবাইল আজিকালি চবত তাতে মোবাইল চেঙা তোৰ নিচিনা লিখিৰা মোবাইল আছে মোৰ লগৰ বহুত মোবাইল আছে কিন্তু মোৰে নাই তোকে মোবাইল দিয়া নাই এতিয়ালৈ কিয় মোবাইল দিয়া নাই বুলি কবি গম পাইছা দুখ কপাল না ভাই কবি গম দিবি ঘৰত গম পাইছা গৰুকে এটা বেছি গৰু আছে গৰু বেছি দিবি ছাগলী আছে ছাগলী বেছি দিবি আইফোন লাগে বুলি কবি আইফোন লাগব আপেল লাগব মোক বুলি কবি আপেল সঁচাই ল'বি গম পাইছা ঘৰত যা যাই পেলাই কবি মোক ঘৰত চব বেছি দিম বুলি কবি তই এতিয়া যাই পেলাই ঘৰত যাই পেলাই ক'লি হ'ল মোক মোবাইল লাগবই বুলি কবি গৰু চৰু বেছি দিম বুলি কবি যা এতিয়া যা মই যাওঁ মোক কম বিচাৰিছে বা গম দিম যা ইয়াক চালা আজি ঘৰত দিব ইয়াক মাকে গৰু পিটন দিব যা বাপেকে কি হ'ল ইমান হেফে হেফে কি আহিছে ঐ ভাই তই এতিয়া কি বুদ্ধি দিছা মোক ঘৰৰ পৰা মোক খেদছি গম পাওঁ নাপাওঁ খেতি কিয় খেতিয়ে মই ঘৰত সেইবিলাক কিবা গেছোঁ ক'লোঁ কি হ'লি পিছত সেইখিনি কওঁতে কথাবিলাক ক'লোঁ মোবাইলৰ কোৱাৰ পিছতো মুঠাই খেদছি ঘৰৰ পৰা ভাই খেতি নেকি মাৰছি ভাই লগত চিন বহি আছে চাওঁ বেয়া কাম মাৰছি দেখোন নাই মাৰবই এইবিলাক কি বুদ্ধি দিছা মই এইবিলাক কৰি পোৱা নাছিলোঁ কৰিম বুলি ভবা নাছিলোঁ তই দিছা এইবিলাক বুদ্ধি মই কৰিলোঁ মোবাইলো নাই একো নাই মইতো তোক ভালৰ কাৰণে দিছিলোঁ এটা মোবাইল কিনিবলৈ দিছিলোঁ বুদ্ধিটো তাৰ মোবাইল মোৰ জীৱনতো মোবাইল নেদে আৰু এতিয়া কি কৰিম মই ক তই এতিয়া ক'ত যাবি পিছে কি কৰিবি যি দেখিছোঁ ঘৰতে গুচিয়ে যাম আৰু ঘৰত যাব নেদে নেকি ঘৰত যাব নেদে ঘৰতে পূৰা খেদছি আৰু ইমান খেদছি নহয় ভাই এইবিলাক নদী বিয়াত মাৰছি হয় নেকি এতিয়া মই ঘৰৰ পৰা যাওঁ এতিয়া আৰু নাহোঁ আৰু হ'ব দেচোন হ'ব কিবা এটা হ'ব গম পাইছানে কিবা এটা হ'ব মানে বহুত মাৰছি ভাই এইবিলাক কথা কাম কৰোঁতে হয় নেকি এইবিলাকতো মাৰছি নেকি মাৰছি মানে নকবি এইবিলাকত বহুত মাৰছি কি মই যাওঁ মোৰ ঘৰত যাম মানে ক'তো যাব মানে মই যাওঁ আৰু এই ৰ ক'ত যাবি গুচি যাম বাহিৰত কিয়া নাই মই মায়ে থাকব দিবি নাই মোৰ নেদে কোনো ঘৰত থাকতে মই যাওঁ এই ৰহে যাবি নাই মই নৰখোঁ মই যাওঁ ক'ত যাবি এতিয়া তই